নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে কাজিনে মোৰ। প্ৰথমে সকলোকে ৰঙালী বিহুৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ। সকলোৰে জীৱন সুখৰ হৈ পৰক, মধুৰ হৈ পৰক, তাৰে কামনা কৰিছোঁ। আৰু বহুদিনৰ মূৰত এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আজি স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। মানে এতিয়া এইফালে আছোঁ মানে গুলনেমু ভাইৰ ঘৰত, গুলনেমু ভাইৰ ঘৰলৈ আহিলোঁ। আৰু আজি গৰু বিহু যিহেতু, আৰু গৰু যিহেতু আমাৰ ঘৰত নাই, আৰু ওচৰত মানে আজি ইমান গৰু চৰু গা চা ধোৱা নাই আৰু সেইবোৰ নেদেখালোঁ আৰু ধোৱা নাই নেদেখালোঁ আৰু সেইকাৰণে এতিয়া গুলনেমু ভাইৰ ঘৰলৈ আহিলোঁ। আৰু এইফালে গুলনেমু ভাই আছেই, দেখিছোঁ দুখৰ মাজত অকণমান সুখ বিচাৰি পিনি যাব লৈছোঁ আৰু দুখৰ মাজত সুখ বিচাৰি যাব লৈছোঁ আৰু এতিয়া আজিৰ পৰা কাজি নেমু আৰু গোল নেমু বেছি দৰকাৰ হ'ব। এনেই গৰম পৰিছে নহয় জানো? গৰম নহয়, কি সাজৰ নিচাবোৰ ভাঙিবলৈ। সাজৰ নিচা ভাঙিবলৈ মানুহফালে নিচা নিব যিহেতু, সেইটো কাৰণে কাজি নেমু গোল নেমু দুইটা লাগিব বুলি কৈছে। আৰু এইফালে আছে আমাৰ ভণ্টি। এইফালে চাই দিয়া, কেমেৰাফালে চাই দিয়া, চাই দিয়া। বিহুৰ বহুত শুভেচ্ছা থাকিলে আমাৰ ভণ্টিলৈ। হেপ্পী ৰঙালী বিহু। আৰু গাইজখিনি কৈ দিয়া হেপ্পী ৰঙালী বিহু কৈ দিয়া। চেম টু ইউ বুলি কৈছে, একো নাই। আৰু দেখুৱাই আছোঁ আৰু বাকী কি হয় কি নহয়। দেখিছে আৰু ধুনীয়াকৈ একদম বিহু এখন বিহুৱানখন লৈ লৈছোঁ। আৰু এইফালে আমাৰ গুলনেমু ভাই আছে। আৰু যে মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, তাৰ কাৰণটো এইটোৱে যে এইফালে গুলনেমু ভাই টুপিটো খুলি দিয়া অকণমান, নুখুলা নেকি? খুলি দিয়া ৰাইজে দেখক, কথাটো জানিব লাগিব নহয়। খুলি দিয়া, টুপিটো খুলি দিয়া। কথাটো হ'ল কি, গুলনেমু ভাই দেউতাক এতিয়া নাই, ঢুকালে যিহেতু। আৰু সেইটো কাৰণে গুলনেমু ভাইৰ লগতে মই যিটো ভিডিঅ' বনাবলৈ যাওঁ, আপোনালোকে দেখিছে মোৰ আগৰ ভিডিঅ'বিলাকত। গুলনেমু ভাই এতিয়া দেউতাক ঢুকালে, গতিকে সিও ভিডিঅ' বনাব পৰা নাই। সেইটো কাৰণে ময়ো দিব পৰা নাছিলোঁ। আৰু এতিয়া কালি বহুত দহা হৈ গৈছে, তো সেইটো কাৰণে ভিডিঅ' আহিব এতিয়া লাহে লাহে আহি আছে। আৰু সেইকাৰণে ভিডিঅ' তেতিয়া দিব পৰা নাছিলোঁ। তো এতিয়া গুলনেমু ভাইও অৱস্থা নোহোৱা দেখিছে। আৰু দেখাই আছোঁ আৰু ৰাইজৰ তাকে এতিয়া তথাপিতো আহিছোঁ আৰু বিহু বুলি আপোনালোকক কিবা এটা দেখাওঁ। চাই থাকক আৰু। Moments later. অথনি আহিলোঁ আৰু ঘৰলৈ আহিলোঁ, দেখাম বুলি ভাবিছিলোঁ আৰু আন্ধাৰ হ'লে কাৰণে নেদেখালোঁ আৰু তেনেকৈ আজি গৰু বিহু যিহেতু, আৰু মানুহৰ ঘৰলৈ যাব নালাগে। আগতে সৰুতে আমাক শিকাইছিলে। সেইটো কাৰণে আমি নগ'লোঁ, ক'লোঁ এনেই অলপ ৰাস্তা ঘূৰি দিওঁ। আৰু তাৰপিছত এতিয়া ঘৰলৈ আহিলোঁ। আৰু এইফালে এটা আমাৰ বন্ধু এজন পূৰা কথা পতাত ব্যস্ত, মোৰ সৰু বন্ধু। একদম মুখখন অঁতাই দিয়া, অকণমান অঁতাই দিয়া, পূৰা ফোনত ব্যস্ত, কথা পাতি আছে পূৰা। আৰু আমাৰ ঘৰত কি হৈ আছে অকণমান দেখাব চেষ্টা কৰিম। তো এইফালে গৈ আছোঁ ৰ'ব। আমাৰ ঘৰখন এনেকুৱা তো এইফালে চাওক, আমাৰ ভণ্টিয়ে এতিয়া এইফালে কি বনাইছে দাইল ঠিক হৈছে। আৰু এজনী ভণ্টি পলাইছে। এতিয়া কালিৰ পৰা মাংস খাই আছোঁ। তো একদম পেট চেট বেয়া হৈ গৈছে, পূৰা বেয়া হৈ গৈছে। কি ক'ম আপোনালোকক, একদম পেট চেট বেয়া হৈ গৈছে পূৰা। আৰু অৱস্থা নাইকিয়া হৈ গৈছে একদম। সেইকাৰণে কৈছোঁ আজি অকণমান দাইল, এইফালে আপোনাৰ চব্জি বনি আছে। এইটো আপোনাৰ দাইল বনিব এতিয়া, এইফালে দেখিছে দাইলটো। তো ধুনীয়াকৈ আৰু বনাই আছোঁ, খাওঁ আৰু তাৰপৰা দেখাম আপোনালোকক।
মানে এতিয়া এইফালে আমাৰ বন্ধুজন নতুন দেখাইছিলোঁ আপোনালোকক কালি মানে ই আচলতে মানে বাহিৰত আছিলে মানে ক'ত আছিলি তই ক'ত আছিলি মই ক'তো নাছিলোঁ বাহিৰত কাম কৰি আছিলে পাতে ক'তো নাছিলোঁ মানে নহয় কি ক'তো নাছিলোঁ তই বাহিৰত কাম কৰি থকা নাছিলি মই ক'তো আছিলোঁ চ' মানে কথাটো হ'ল কি মানে আজি বিহু বুলি অকণমান ধৰি আছে আৰু খাইছে আৰু বিহু বুলি খায়ে আৰু চবেই খায় ন ময়ো নাই খোৱা আজি কাইলৈ পৰা খাম আৰু অকণমান দেই ত' মানে কথাটো সেইটো মানে চ' এতিয়া বাহিৰত আছিলে সি আজি কালি ঘৰলৈ আহিলে আৰু আজি এতিয়া আমাৰ ঘৰলৈ আহিছে ত' বিহুটো খুৱাম আৰু লাহেকৈ আকৌ চাই থাকক আপোনালোকক আৰু দেখাই থাকিম ধুনীয়াকৈ এতিয়া ভাতটো খাবলৈ হৈ গ'ল আৰু এইফালে চাওক ভাতটো বাঢ়ি ল'লোঁ আৰু ভাতৰ লগত আছে এইফালে ভাত বগা ভাত তাৰপিছত এইফালে গাহৰি মাংস আছে আৰু এইফালে আছে আপোনাৰ দালি আৰু ডিম তাৰপিছত এইফালে নিমখ আছে আৰু এইটো গিলাচ আৰু এইটো হৈছে জাৰ মানে পানীটো ইয়াতে আছে তো মানে বাকী খাব লাগিব আৰু ভণ্টিহঁতে ইতিমধ্যে খালে আৰু শুলে মানে মোৰ খোৱাটো দেৰি হৈ সদায় আৰু সেইটো কাৰণে দেৰিকৈ খাওঁ মানে মাছ চাই থাকোঁতে মানে টাইমটো যায়গৈ চ' গমেই নাপাওঁ তো দেৰি হৈ যায় তাৰপিছতে সেয়া ভাতটো খাই লওঁ নে কি তাৰপিছত আকৌ লগ পাম মানে ধুনীয়াকৈ ভাত খাই হৈ গ'ল ভাত খাই হৈ গ'ল আৰু এতিয়া মানে শুবলৈও হৈ গ'ল ধুনীয়াকৈ এইফালে চাওক ধুনীয়াকৈ একদম বিচনা পাৰি ল'লোঁ আৰু এনেকৈ শুই থাকোঁ আৰু চ' সকলোকে শুভৰাত্ৰি আৰু ময়ো শুই যাওঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিসকল নতুনকৈ চেনেলটোত আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব তো আকৌ এটা নতুন ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ বাই সকলো হাঁহি থকা